পিঁয়াজখিনি আমি অলপ হেৰি কৰি লৈছোঁ। এইখিনি পিঁয়াজখিনি পকিবলৈ দিব লাগিব। দেখুৱাম মাংসখিনি দিয়া হ'ল। এইখিনি মাংস দিয়া হৈছে। মাংসখিনি লৰাই দিব লাগিব মাংসখিনি দেই। গাহৰি মাংস লিখীয়া নহয়। জেনেৰেল আমি গাহৰি মাংসটো আধা ঘণ্টাটো হৈ যায়, কিন্তু ছাগলী মাংসটো সেইটো কমচে কম 45 মিনিটমান 50 মিনিটমান যদি বনাওঁ মাংসখিনি ভাল হয়। বনাইছোঁ। তাৰপিছত বিলাহীখিনি আমি দিব লাগিব অলপ পাছত, আৰু আলুখিনি। ইয়াত মছলা ইউজ কৰিছোঁ, দেখিছে মছলা আমি ইউজ কৰিছোঁ নাই। এতিয়া আমি হেৰি কৰিব লাগিব, মাংসটো ধুনীয়াকৈ লৰাই থাকিব লাগিব। চাই লওক এইটো দেখুৱাই গৈ আছোঁ, চাই থাকিব। এতিয়া আমি বৰ্তমান ঢাকনখন আঁতৰাই দিম। কুকাৰ ঢাকনখন আমি আঁতৰাই দিম। তাৰপিছত চাব, লৰাই আছোঁ আমি এতিয়া মাংসখিনি। তাৰপিছত মাংসখিনিৰ লগতে পিঁয়াজখিনিও অলপ পকিব ধৰিছে। অলপ ধুনীয়া হৈছে আৰু অলপ। তাৰপিছত ইয়াৰ পাছত আমি আলু দিব লাগিব। এতিয়া আমি আলুটো, এইখিনি আলু আমি দিম। তোমাৰ আনি লৈছোঁ। আমি আলুটো এনেকৈ দি দিলোঁ, হাতেই দি দিলোঁ বা আপুনি হেতাই দি দিলোঁ। মই বৰ্তমান হাতেই দিছোঁ। এতিয়া আমি আকৌ লৰাই দিম। আলুটো সিজোঁতে বেছি টাইম নালাগে, কিন্তু মাংসখিনি সিজিবলৈ বহুত টাইম লাগে। এইটো চাওক, আলুৰ লগত মাংস। ভিডিঅ'টো যদি চাই ভাল পালে, যদি লাগিছে লাইক কৰিব কিন্তু দেই। ইয়াৰ পাছত আমি এতিয়া ইয়াত দিব, আলুটো দিয়া হ'ল। ইয়াত আমি ৰচুন আদা খুন্দা আছে, সেইখিনি দিব লাগিব। এইটো গিলাচ দেখিছে, ৰচুন আদা আছে ইয়াত, আমি ইয়াত বাকি দিয়া হৈছে। আৰু লগতে আমি এইখিনি বিলাহীখিনি আমি ইয়াত দি দিব লাগিব। বিলাহী দি দিলোঁ। এতিয়া এই বস্তুখিনি লৰাই দিব লাগিব। আদা ৰচুনখিনি এইটো কাৰণে ইমানটো সময়ত দিব লাগে, তেতিয়াহে মাংসখিনিৰ লগত আদা ৰচুনখিনি এডজাষ্ট হয়, মানে তেতিয়া সোৱাদটো বেলেগ হয়। এতিয়া আমি ঢাকন দি ধুনীয়াকৈ কমচে কম 10 মিনিট সময় ঢাকি থৈ দিব লাগিব। থাকিলোঁ আমি 10 মিনিটৰ পিছত আহি আছোঁ, কিনো হয়। এতিয়া চাওক, 10 মিনিটৰ পিছত আমি ঢাকনখন দাঙি দিছোঁ। তাৰপিছত কি হয় চাওঁচোন এবাৰ। এটা কি ধুনীয়া কালাৰ বহিছে, আৰু মাংসখিনি খাই ভাল লাগিব। আৰু এটা কথা তাৰপিছত এইখিনি হৈছে অলপমান গাখীৰখিনি আমি ইয়াত দিম। এতিয়া এই গাখীৰখিনি আমি ইয়াত দিব লাগিব অলপমান। এই গাখীৰখিনি অলপমান দিয়াৰ পাছত তেতিয়ানো কি হয় আমি চাম। আৰু মই নিজে বনাই পাইছোঁ, খাই পাইছোঁ, বহুত সোৱাদ। সেইকাৰণে মই দেখুৱাই দিম। গাখীৰখিনি দিয়াৰ সময়ত মই দেখুৱাম। এতিয়া আকৌ অলপ সিজিব লাগিব।
এতিয়া আমি ঢাকনখন আঁতৰাই চাম মাংসখিনি কি হৈছে। প্ৰায় মাংসখিনি হৈছেই, লৰাই চাম। ধুনীয়া হৈছে মাংসখিনি। এয়া আমাৰ বনোৱা ছাগলী মাংসখিনি হৈ গৈছে বৰ্তমান। খাই ভাল পাব, বনাবলৈ মাতিব যাম। আৰু যদি ভাল লাগে চাই লাইক এণ্ড শ্বেয়াৰ কৰি দিব দেই। বহুত কষ্টৰে বনাইছে, এয়া ধুনীয়া হৈছে মাংসখিনি। থেংক ইউ।